নমস্কাৰ, ধৰ্মেন্দ্ৰ ফাৰ্মিং টিপছলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ছাগলীক কি পাত খুৱাব পাৰি তাৰ বিষয়ে। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, আমি পাত আনি থৈছোঁ। চাই লওক কি পাত আনিছোঁ। এইটো চাওক, কদৈ পাত। এইটো গামাৰি দিছোঁ। চাই লওক, খৰি গামাৰি হয়। এইটো নিমপাত। এইটো সব ধুনীয়াকৈ পাত খাই আছে, একদম বঢ়িয়া। ওপৰত উঠি খাই আছে পাতবিলাক। মই বৰ্তমান 3টা গছত পাত দিছোঁ, আৰু বেলেগ দিন বেলেগ পাত দিওঁ। আৰু কঁঠালৰ পাতটো দিওঁ, গামাৰি, নিম, পিছত কদম পাত, আহঁত গছৰ পাত, এইবিলাক সকলো ধৰণৰ পাতবিলাক দি থাকোঁ মাজে মাজে। চাই লওক, যিকোনো গছৰ পাত দিব পাৰে। আপুনি যিবিলাক ছাগলীয়ে খায় সেইবিলাক পাত দিব পাৰে, কোনো প্ৰব্লেম নাই। কঁঠাল পাতটো বেছি ভাল, কঁঠাল পাতটো দিলে বেছি ভাল স্বাস্থ্যৰ কাৰণে। এইবিলাক চাওক, সেইফালে কেইটামান গুচি গ'ল, সেইফালে যাই খাই আছে আগৰ পুৰণা পাতবিলাক। এইবিলাক চাওক। একদম বঢ়িয়া একবাৰে। এইটো চাওক, গামাৰি পাত। এইটো গামাৰি পাতো দিছোঁ। এইটো নেপিয়াৰ ঘাঁহো খুৱাওঁ, আৰু নেপিয়াৰটো দিছোঁ। চাই থাকক, চাব পাৰিব। এইবিলাক চাওক, নেপিয়াৰ ঘাঁহ। নেপিয়াৰটো খাই আছে ধুনীয়াকৈ। আৰু আমাৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ।